ভাল লাগিছে মোৰ কিন্তু গা চা খজুৱাই আছে মানে নতুন কাপোৰ পিন্ধা অভ্যাস নাই যেন প্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ উলগ যাচ হ'লে নহয় মই আগতে যিবিলাক ফাংচনত কথা কৈ থাকোঁ ফটো মাৰে পিছত গম পাই গোটেইখিনি মানে কপা ব্লাৰ হৈ যায় সেইকাৰণে ফটো মাৰিলে ৰৈ দিওঁ প্ৰথমে ইয়াত উপবিষ্ট সমূহ টিংখাংবাসী ৰাইজক ৰঙালী বিহুৰ উলগ যাচিলোঁ লগতে আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতৰ কাৰণে চাগে আপোনালোকৰ সন্মুখত এনেকৈ আজি থিয় হ'ব পাৰিলোঁ আৰু ইয়াত উপস্থিত সমূহ ৰাইজক মোৰ শ্ৰদ্ধা যাচিছোঁ আৰু কিনো কাম বেহৰবাৰী আপোনালোকে চাই আছে ইমান মৰম আশীৰ্বাদ দি আছে তাৰ কাৰণে আমি ধন্য আৰু ইমান মস্তি লাগিছে যে আচলতে আগতীয়াকৈ এনেকুৱা অনুষ্ঠান বিহুৰ আগতীয়াকৈ এইটো অনুষ্ঠান আৰু এইটোৱে আমাৰো প্ৰথম হ'ল ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব গতিকে আপোনালোকে আমাকো আশীৰ্বাদ কৰিব আৰু সঁচাকৈ খুব ভাল লাগিছে আপোনালোকৰ ইমান উৎসাহ অনুষ্ঠানটোৰ প্ৰতি আমি পিছফালে যেতিয়া বহি আছোঁ শুনি আছোঁ সঁচাকৈ খুব ভাল লাগিছে এই মৰম আশীৰ্বাদ সদায় থাকক এই অনুষ্ঠানটো আগবাঢ়ি যাওক আপোনালোকৰ এই একতা যিদৰে ওলাই আহিছে সকলো সদল বলে সেইদৰে সদায় এনেকৈ আমাৰ মোহনে বিহু একলি আৰম্ভ কৰিব আমি বেছি সময় নকৰোঁ কাৰণ আমি মাজে মাজে ওলাই থাকিম ওলাম নে নোলাম আৰু ৰাইজে ৰজাৰ বিহু একলি গাওঁ সহযোগ কৰিবনে তাকে পিছফালে কিমান আছে আমি নেদেখিছোঁ এটা সহযোগ কৰিবলৈ পিছফালে শুনিছোঁ ধন্যবাদ মাইক্ৰফোনটো হাতত তুলি ল'লে গায়ক হৈ নাযায় গায়ক হ'বলৈ অলপ সাধনা কৰিব লাগে ধুনীয়াকৈ গা ঐ জাহানো কি হ'ল চা দুবছৰ মূৰত বিহুটো পাইছোঁ যে উশাহ ঘূৰি নহা এনেকৈ মানুহ দেখিলো মানুহ চাই মাতবোৰ কম হৈছে বোলে আও হৰি ফাটি যাব লাগিব সৌৰ জগততকৈ বেছি ষ্টাৰ আছে আজি টিংখাঙত জুবিন দা পাপন দা যতীন দা